নমস্কাৰ ডাইৰেকশ্যন নিউজ অসম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। আজি বিশেষ সংগৃহীত কিছুমান গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই দীপ। অসমত পুনৰ আক্ৰান্ত এজন কৰোনাত আক্ৰান্ত সংখ্যা ৩৬ জনলৈ বৃদ্ধি। শীঘ্ৰে ঘোষিত হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ বাবে প্ৰায় সাজু হৈছে সেৱাৰ সচিব চিৰঞ্জনা সেনাপতিয়ে জনালে এই কথা। নিজৰ জীৱনক তুচ্ছ কৰি কৰোনা বিৰুদ্ধে চলা সংগ্ৰামত ব্ৰতী সাংবাদিকসকলৰ বাবে ৫০ লাখ টকাৰ জীৱন বীমা সুবিধা দিবলৈ ৰাজ্য চৰকাৰে লৈছে সিদ্ধান্ত। ইটালীৰ ৪ মে'ৰ পৰা খুলিব কাৰখানা। বিশ্ব পৰ্যায়ক্ৰমে লকডাউন প্ৰত্যাহাৰৰ আৰম্ভ। চীনত খুলিছে স্কুল। চীনত সামাজিক দূৰত্ব মানি এনেদৰে আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান। আপোনালোকে দেখিছে কৰোনা বিৰুদ্ধে যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত আমেৰিকা। কৰোনা ভাইৰাছৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এতিয়ালৈকে দেশখনত মৃত্যুৰ সংখ্যা ৫৬,৮০৩ গৰাকী। চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আন এক বেয়া খবৰ। ডিএৰ পিছতে এইবাৰ ট্ৰান্সপৰ্ট এলাউন্সো কৰ্তন কৰিব পাৰে চৰকাৰে। কৰোনা ভাইৰাছৰ লকডাউনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে সুৰাৰ মূল্য। আন্তঃজিলা ভ্ৰমণৰ সময়সীমা ২ মে'লৈ বৃদ্ধি। গ্ৰীণ জ'নৰ গ্ৰামাঞ্চলত খুলিব দোকান পোহাৰ। দক্ষিণ কোৰিয়াৰ কিম জিং উনৰ জীৱিত আৰু সুস্থ বুলি মন্তব্য। আজিৰ পৰা গ্ৰীণ জ'নৰ গ্ৰামাঞ্চলত দোকান পোহাৰ খোলা। ৰেড জ'নত নিষেধাজ্ঞা। নগৰাঞ্চলৰ ক্ষেত্ৰত ৩ মে'ৰ সিদ্ধান্ত। মুখ্য সচিব। দেশৰ মুৰব্বীসকলৰ সৈতে প্ৰধানমন্ত্ৰী ভিডিঅ' কনফাৰেন্স। ৩ মে'ৰ পিছতো ৰেড জ'নত থাকিব লাগিব লকডাউন।